নহওক আজি সংবাদমেলৰ জৰিয়তে বিটিচি অঞ্চলত জমদুৱাৰৰ পৰা ৫ নং চেৰভাংলৈকে বিপিএফ দলৰ সংখ্যালঘু কিছু নেতা তথা বিপিএফ দলৰ লগতে অন্য কিছু ৰাজনৈতিক দলৰ নেতা পালি নেতাই এইবেলি যি বিটিআৰ চুক্তি স্বাক্ষৰ কৰা নেতা প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিৰুদ্ধে সংখ্যালঘু অধ্যুষিত অঞ্চলত সংখ্যালঘু জনসাধাৰণক বিভ্ৰান্তি কৰাৰ উদ্দেশ্যে কিছুমান ভুল মন্তব্য ব্যাখ্যা কৰি আছে। যেনেকৈ মাটিবাৰী সমস্যা, এনআৰচিৰ সমস্যা, ডি ভোটাৰৰ সমস্যা, আপোনাৰ বিজেপি আৰু ইউপিপিএলৰ মিত্ৰতা সম্পৰ্কে এইবিলাক সমস্যা লৈ বিভিন্ন ধৰণৰ খোৱা লোৱাৰ পৰা আদি কৰি পিন্ধা উৰাৰ পৰা আদি কৰি বিভিন্ন সমস্যা লৈ তেখেতসকলে এছাম ৰাজনৈতিক দলৰ নেতা পালি নেতাই বিভ্ৰান্তি সৃষ্টি কৰিছে সমাজৰ মাজত। বিশেষকৈ মই ক'ব বিচাৰোঁ সেইসকল নেতাসকলক যে যোৱা ১৭ বছৰ কাৰ্যকালত নিখিল বড়ো ছাত্ৰ সন্থাৰ বাহিৰে অন্য কিছু জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ বাহিৰে বিপিএফ দলত থকা বা অন্য কিছু ৰাজনৈতিক দলত থকা নেতা পালি নেতাসকলে বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক এই ১৭ বছৰ কাৰ্যকালত জাতিৰ হৈ কোনো ধৰণৰ কিবা ফেচ কৰিলে নেকি, কোনো ধৰণৰ কিবা প্ৰশ্ন কৰিলে নেকি যে আমাৰ এই ১৭ বছৰত যি কাৰ্যকাল পাৰ কৰিলে এই কাৰ্যকালত আমাৰ মাটিবাৰী সমস্যা কি হ'ব, এনআৰচিৰ সমস্যা কি হ'ব, ডি ভোটাৰৰ সমস্যা কি হ'ব, চাকৰি বাকৰি সমস্যা কি হ'ব, মানুহৰ যিটো মানুহৰ মনৰ ভিতৰত যিটো ভয় শংকা এইটোৰ সম্পৰ্কে আপুনি কি ক'ব? আমি কিন্তু কোনো এজন নেতা পালি নেতাক এই বিষয়ে মাত মতা বা তেখেতৰ লগত ফেচ টু ফেচ বহি আলোচনা কৰা দেখা নাপালোঁ, পৰিলক্ষিত নহ'ল। যি কি নহওক মই স্পষ্টভাৱে কেইটামান কথা ক'ব বিচাৰিছোঁ। এই বিগত ১৭ বছৰ কাৰ্যকালত যি ধৰণৰ মানুহৰ মাজত ভুল বিভ্ৰান্তি সৃষ্টি কৰিছে কোনো এজন নেতা পালি নেতাই কিন্তু তেখেতসকলৰ পৰা কোনো ধৰণৰ প্ৰশ্ন উত্থাপন কৰা নাছিল। এইবেলি নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াই যেতিয়াই নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা ইউপিপিএল দলত যোগদান কৰিলে তেখেতে চৰকাৰত অহাই নাছিল, তেখেতে দায়িত্ব পোৱাই নাছিল, চৰকাৰ গঠন হ'বহে। তেখেতে এই প্ৰশ্নসমূহৰ উত্তৰ কেনেকৈ দিব যিহেতু গাদীতেই নাছিল। গতিকে স্পষ্টভাৱে মই ক'ব বিচাৰিছোঁ এইবিলাক ভুল ব্যাখ্যা কৰি সমাজৰ মাজত বিভ্ৰান্তি কৰা কোনো প্ৰয়োজন নাই। প্ৰথম কথা হৈছে মাটিবাৰী লৈ যি সমস্যা, এই সমস্যাৰ ভুল ব্যাখ্যা যিহেতু বিপিএফ দল তথা কিছু ৰাজনৈতিক দলৰ নেতা পালি নেতাই কৰিছে, মই স্পষ্টভাৱে ক'ব বিচাৰিছোঁ তেখেতসকলক এই যিটো লেণ্ড মেনেজমেণ্ট কমিটি, এই কমিটি এইটো ফাইনেল ৰিপৰ্ট এইটো এবাৰ তেখেতসকলে যাতে পঢ়ি চায়। ১৯০ পেজৰ হৰিশংকৰ ব্ৰহ্ম কমিটিৰ প্ৰতিবেদন। এই প্ৰতিবেদনত কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ লেণ্ড এডভাইজাৰী কমিটিত নাই। যদিহে আপোনালোকে দেখাব পাৰে ফেচ টু ফেচ বহি মই কথা পাতিম, স্পষ্টভাৱে কৈছোঁ। দ্বিতীয় কথা হ'ল ট্ৰাইবেল বেল্ট এণ্ড ব্লক লৈ যিটো ৰাইজৰ মাজত বিশেষকৈ সংখ্যালঘু ৰাইজৰ মাজত যি বিভ্ৰান্তি সৃষ্টি কৰিছে মই স্পষ্টভাৱে ক'ব বিচাৰিছোঁ এইখন হৈছে সেই কবি ট্ৰাইবেল একশ্যন প্লেন, জইণ্ট ছেক্ৰেটাৰী বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, প্ৰিন্সিপাল ছেক্ৰেটাৰী বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, বডোবা নগৰ, কোকৰাঝাৰ। ইয়াত স্পষ্টভাৱে লিখা আছে বিটিচি কাউন্সিলৰ পৰা কোন তাৰিখে কোন দিনাই দিছপুৰ সদনত প্ৰতিবেদন দাখিল কৰিছে। আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে কিন্তু ৰাইজৰ মাজত ভুল ব্যাখ্যা নকৰিব, অৰিজিনেল কি আছে ভিতৰটো আপোনালোকে চাই লওক। দ্বিতীয়তে হৈছে এই এটা কপি চাওক, এই চহী কাৰ চহী আছে আপোনালোকে ভালকৈ এবাৰ চাই ল'ব। তাৰপিছত প্ৰমোদ বড়ো ডাঙৰীয়াক জগৰীয়া কৰিব। তেখেত কিন্তু দায়িত্বত অহাই নাই, তেখেতে চৰকাৰৰ গাদীত বহাই নাই। বিগত ১৭ বছৰ কাৰ্যকালত তেখেতসকলে আজি ইলেকশ্যন আহিলে মাইনৰিটি মানুহৰ কথা মনত পৰে, তেখেতসকলে এবাৰ এইটো পঢ়ি চাব লাগে। ইয়াত কিন্তু বিটিচি ইয়াম জড়িত হৈ আছে লেণ্ড মেনেজমেণ্ট কমিটিত, এইটো ভালকৈ তেখেতসকলে চাই ল'ব লাগে। গতিকে মই স্পষ্টভাৱে ক'ব বিচাৰিছোঁ আজি এইটো হৈছে হাইকোৰ্টৰ অৰ্ডাৰ।
এই কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত হাইকোৰ্টৰ অৰ্ডাৰ এইটো ভালকৈ এই নেতা পালি নেতাসকলে এবাৰ পঢ়ি চোৱাটো প্ৰয়োজন আছে বুলি মই ভাবোঁ। নিৰ্বাচন আহিলে গণ সুৰক্ষা পাৰ্টি যিটো হীৰা হৰণীয়া দল, এই দুটা দলৰ ৰাজনৈতিক নেতাসকলক মই অনুৰোধ কৰিব বিচাৰিছোঁ, ৰাইজৰ মাজত যাতে এইবিলাক লৈ ভুল ব্যাখ্যা নকৰে, ৰাইজৰ মাজত যাতে বিভ্ৰান্তি সৃষ্টি নকৰে। আৰু এইবেলি যি BTR চুক্তিৰ যি নেতা প্ৰমোদ বড়ো ডাঙৰীয়া BTCৰ এখন আইনা, গতিকে এই আইনা চাফা কৰা প্ৰয়োজন নাই। মোৰ চেহেৰাত যদি দাগ আছে, চেহেৰাত দাগ চাফা কৰিলেই আইনাত স্পষ্ট দেখা পাব, মই স্পষ্টভাৱে কৈছোঁ। লগতে আজিৰ তাৰিখত কোনোবা ব্যক্তিয়ে BTC অঞ্চলত যদি গণ সুৰক্ষা পাৰ্টি BPF দলত যোগদান কৰিব লগা হয়, মই ভাবিবলৈ বাধ্য হ'ম যে তেখেতে মানসিক ভাৰসাম্য হেৰুৱাইছে, তেখেতক তেজপুৰ নলৈ ৰাঁচীত লোৱাটো ভাল হ'ব। 17 বছৰে আমি দেখিবলৈ নাপালোঁ BPF দলৰ নেতা পালি নেতা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি জমদুৱাৰৰ পৰা 5 নং চেৰভাংলৈকে কোনো এজন নেতা পালি নেতাই আমাৰ আলিমসকলৰ ওচৰত গৈছে আমি দেখিবলৈ পোৱা নাই। কিন্তু এইবেলি আমি যিহেতু নিৰ্বাচন অহাৰ লগে লগে আমি দেখিবলৈ পাইছোঁ কিছু নেতা পালি নেতাই মানে হাই প্ৰফাইল নেতাও জড়িত হৈ আছে। যোৱা পৰহি এটা মিটিং কৰিছে তেখেতসকলে আৰনাই ৰেষ্টুৰেণ্টত যি মিটিং কৰিছে, এই বিগত 17 বছৰে যিহেতু আপোনালোকৰ আলিমৰ কথা মনত নপৰিলে, এইবেলি ইলেকশ্যন ইছ্যুলৈ আপোনালোকে কিয় ধৰ্মৰ ভিত্তিত যাব বিচাৰিছে? আপোনালোকক মই অনুৰোধ কৰিব বিচাৰিছোঁ, মন্দিৰ মছজিদ গীৰ্জালৈ আপোনালোকে ৰাজনীতি নকৰিব, মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক। আমি দেখিবলৈ পাইছোঁ জমিয়ত উলেমাই হওক, জমিয়ত উলেমা হিন্দে হওক, দিল্লীৰ পৰা আজি BTC অঞ্চলত ভাড়াতীয়া হিচাপে কিয় মৌলানা আনিব লগা হৈছে? আমাৰ BTC অঞ্চলত এতিয়াও মৌলানাৰ অভাৱ নাই। এতিয়াও আজিৰ তাৰিখত 1700 মৌলানা আমাৰ এংগুলত আছে। স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, আমি কিন্তু এই মছজিদ মন্দিৰ গীৰ্জালৈ ৰাজনীতি কৰিব বিচৰা নাই আৰু কাকো কৰিবও দিয়া নহয়, স্পষ্টভাৱে ক'ব বিচাৰিছোঁ। যি কি নহওক, নিৰ্বাচন আহিলে আপোনালোকৰ সংখ্যালঘু ৰাইজৰ কথা মনত পৰে, কিন্তু এই নটিফিকেশ্যনটো হৈছে 2012 চনৰ নটিফিকেশ্যন। আপোনালোকে গাদীত বহি আছিল, সেই সময়ত মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ কিয় প্ৰয়োজন নপৰিল, BLCৰ কিয় প্ৰয়োজন নপৰিল? আজি নিৰ্বাচন অহাৰ লগে লগে আপোনালোকৰ সংখ্যালঘু ৰাইজৰ কথা কিয় মনত পৰে? মই স্পষ্টভাৱে BTCৰ সেই সময়ৰ চিফ 17 বছৰ কাৰ্যকাল পালন কৰা মাননীয় সন্মানীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, যিহেতু দলৰ এছাম নেতা পালি নেতাই সম অধিকাৰ সম মৰ্যাদাৰ কথা কয়, মই স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, যিহেতু সম অধিকাৰ সম মৰ্যাদাৰ কথা কৈছে, এই 17 বছৰ কাৰ্যকালত মাইনৰিটি EM কেইজন থাকিলে BTC চৰকাৰত, CSB মেম্বাৰ কেইজন থাকিলে BTC চৰকাৰত, MCLA কেইজন থাকিলে BTC চৰকাৰত, PMB বডি যিটো পলিচি মেকিং বডি বুলি কয়, সেই বডিত কেইজন মেম্বাৰ আপোনালোকে দিলে, BTC ছেক্ৰেটেৰিয়েট যিটো বডোফা নগৰত অৱস্থিত, সেই ছেক্ৰেটেৰিয়েট হাউচত মাইনৰিটি সম্প্ৰদায়ৰ পৰা কেইজন চাকৰিয়াল তাত আছে 17 বছৰ? আপোনালোকে যদি হতাহক আছে খতিয়ান দাখিল কৰক। লগতে মাইনৰিটি ডেভেলপমেণ্ট বৰ্ড, এইবেলি যিহেতু প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছে যে মাইনৰিটিসকলৰ উন্নয়নৰ কাৰণে আমি ডেভেলপমেণ্ট বৰ্ড গঠন কৰিম, লগে লগে প্ৰমোদ বড়ো ডাঙৰীয়াৰ মুখৰ কথা কাঢ়ি লৈ আপোনালোকে কৈছে আমি ডেভেলপমেণ্ট বৰ্ড গঠন কৰিম। যোৱা 17 বছৰে আপোনালোকে ডেভেলপমেণ্ট বৰ্ড গঠন কৰিব নোৱাৰে, এইবেলি কেনেকৈ গঠন কৰিব? যোৱা 17 বছৰে মাটি বাৰী সমস্যা সমাধান কৰিব নোৱাৰিলে এইবেলি কেনেকৈ সমস্যা সমাধান কৰিব? যোৱা 17 বছৰে NRCৰ সমস্যা সমাধান কৰিব নোৱাৰিলে এইবেলি কেনেকৈ সমস্যা সমাধান কৰিব? যোৱা 17 বছৰে জব কাৰ্ডৰ সমস্যা সমাধান কৰিব নোৱাৰিলে এইবেলি কেনেকৈ সমস্যা সমাধান কৰিব? যোৱা 17 বছৰে PMY আঁচনিৰ যি গৃহ নিৰ্মাণ সমস্যা সমাধান কৰিব নোৱাৰিলে এইবেলি কেনেকৈ সমস্যা সমাধান কৰিব? গতিকে আপোনালোকক ৰাইজৰ মাজত বিভ্ৰান্তি নকৰিবলৈ আহ্বান জনাইছোঁ। আৰু আমাৰ যিহেতু আলিমসকল আছে, আলিমসকলক মই শ্ৰদ্ধা কৰোঁ, কি উদ্দেশ্যত গৈছে নাজানো। আমাৰ মছজিদৰ ইমামসকল তথা এই জমিয়ত উলেমাই হওক, জমিয়ত হিন্দে হওক, মই স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, আপোনালোকৰ ৰাস্তাটো হৈছে হত ৰাস্তা, হত ৰাস্তাত আপোনালোকে যাব। ওয়াকাল জা আল হক ওয়া জা কাল বাতিল ইন্নাল বাতিলা কানা জাহুকা, এই কথাটো মনত ৰাখিব। আৰু কোনো প্ৰমোদ বড়ো ডাঙৰীয়া ভয় কৰা কোনো কাৰণ নাই। আপোনালোকক দেখিবলৈ পাইছোঁ ধৰ্মীয়, যিহেতু আপোনালোকে এংগলত আছে,
আপোনালোকে প্ৰমোদ বড়ো ডাঙৰীয়াক ভয় কৰা কোনো কাৰণ নাই, কোনো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ভয় কৰা কাৰণ নাই। কাৰণ আল্লাহ কোরআনত ফরমাইছে ওয়াতো ইজ্জু মান তাশা ওয়াতো জিল্লু মান তাশা বিয়াদিকাল খাইর ইন্নাকা আলা কুল্লি শাইইন কাদির। গতিকে এইবিলাক কথা মনত কৰিব। আল্লাহক ভয় কৰক, কোনো ৰাজনৈতিক দলৰ নেতাক ভয় কৰা কোনো প্ৰশ্ন নাই। গতিকে সমাজৰ মাজত আপোনালোকে বিভ্ৰান্তি সৃষ্টি নকৰিব, মই অনুৰোধ জনাই